আবতৰে বানপানীৰ সকলো খেতি নষ্ট হ'ল, কোনো ক্ষতিপূৰণ নিদিলে আৰু এতিয়া অসমৰ ৮খন জিলাত সাংঘাতিক ধৰণে খৰাং হৈছে। চৰকাৰ শুই আছে। অজন্তা দেউকে কৈছিল বাজেটত ৯৪.২৪ কোটি টকা দিছে, এটকা পোৱা নাই। খৰাং পীড়িত অঞ্চলৰ মানুহৰ টকা খাইছে, অশোক সিংহালে টকা খাইছে, বিজেপিয়ে টকা খাইছে, পানী যোগান দিয়া নাই, পানী যোগান দিব পৰা নাই। এতিয়া আমাক মেমৰিয়েল দিবলৈ যাবলৈ নিদিয়ে। বিজেপিয়ে 5 বছৰত 10 লাখ কোটি টকা বৃহৎ পুঁজিপতিৰ ঋণ মাফ কৰিছে। কৃষকৰ সকলো কৃষি ঋণ মাফ কৰিব লাগিব। 100% ক'ত মাৰিছে? ক'ত মাৰিছে আপুনি? আপুনি ক'ত মাৰিছে? ক'ত মাৰিছে আপুনি? কিয় মাৰিছে আপুনি? ক'ত গুচিয়াইছে আপুনি? অত্যাচাৰ বন্ধ কৰিব লাগিব। অতি শীঘ্ৰে অসমৰ খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰক। অসমত 3বাৰকৈ খেতি পথাৰ কৰিব পৰা ব্যৱস্থা কৰক। চৰকাৰে এনেকুৱা পুঁজিবাদীৰ পক্ষত থকা নীতি বন্ধ কৰিব লাগে। অতি শীঘ্ৰে মানুহৰ খেতি পথাৰত কৃষকক ক্ষতিপূৰণ দিব লাগে।